কাইলৈ মই আছোঁ আজি এখন ফলৰ দোকানত এইফালে দেহা আৰু সোনা গাড়ীত বহি আছে কাইলৈ আমাৰ এটা বিশেষ অনুষ্ঠান আছে আইতাৰ শ্ৰাদ্ধ আছে সেই বুলি আমি অকণমান ফল মূল বুট মগু কিবা ল'বলৈ আহিলোঁ আজিৰ পৰা মই ভিডিঅ'টি আৰম্ভ কৰি দিছোঁ কাইলৈ আমাৰ ঘৰৰ সকলো মানুহক আপোনালোকে দেখা পাব ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰিলোঁ তেন্তে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব ঘৰৰ সকলো মানুহকে দেখিব আমি আইতাৰ শ্ৰাদ্ধত এখন ঘৰতে আমাৰ মাজু খুৰাৰ ঘৰতে সকলোৱে লগ লাগি একেলগতে পাতোঁ আগৰ পৰাই বৰমাহঁতে খুৰাহঁতে যেনেকৈ দেখি আহিছে তাৰ পিছৰ পৰা আমি যেতিয়াৰ পৰা পাইছোঁ আমিও তেওঁলোকৰ লগতে সহযোগ কৰোঁ একেখন ঘৰতে সকলোৱে মিলি আইতাৰ শ্ৰাদ্ধ আমি একেলগতে উদযাপন কৰোঁ তেন্তে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব আজিৰ ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ এতিয়া মোৰ ফল মূল লোৱা হৈ গ'ল এইপিনে দেহা সোনা গাড়ীত আছে আমি এতিয়া ঘৰলৈ যাম চাই থাকিব শেষলৈকে ৰাংঢালী মল্লিকা ফেমিলি এতিয়া বজাৰ বাণিজ্য কৰি পালোহি আৰু কাইলৈ আমাৰ ঘৰৰ মানুহখিনিক আমাৰ ফেমিলিৰ মানুহখিনিক মই আপোনালোকৰ আগত দেখাবলৈ সকলোকে চিনাকি কৰাই দিবলৈ চেষ্টা কৰিম আমাৰ ঘৰৰ মানুহখিনিক ভিডিঅ'টো চাই থাকিব মধুলা সকলোকে হাই কৈ দিয়ে সেইদিনা হাই এভৰিৱান কৈ দিয়া আমি কল আপেল আনিলোগে কৈ দিয়া কল আপেল আনিলো আমি কিহলে আনিছোঁ কল আপেল কৈ দিয়া কিহলে আনিছোঁ কিয় আনিছোঁ কৈ দিয়া আইতা সকামলে মই কালিৰ পৰা আৰম্ভ কৰা ভিডিঅ'টি তাৰমানে এতিয়া 11টা বাজিছে আমি পুৰণাখন ঘৰলৈ যাম তাতে একেলগে লগ লাগি মই কৈছোঁৱেই ককা আইতাৰ শ্ৰাদ্ধ সেইখন ঘৰতে পতা হয় কিয়নো সেইখন ঘৰতে সকলো আছিলে তাৰপিছত বাকীবোৰ বেলেগ হৈ ভাগে ভাগে অহা হৈছে কিন্তু ককা আইতাৰ কামটো আমি অহাৰ পৰা ধৰি খুব সুন্দৰকৈ মই যেতিয়াৰ পৰা পাইছোঁ তেতিয়াও দেখিছোঁ সকলোৱে মিলি খুব ধুনীয়াকৈ পতা যায় মই যদিও ককা আইতাক লগ পোৱা নাই শ্ৰদ্ধাৰে তেওঁলোকক শুৱৰোঁ কিয়নো আমাৰ পূৰ্বপুৰুষসকলক আমি তেখেতলোকৰ শেষ দিনটিত আমি স্মৰণ কৰিবই লাগিব আমাৰ সমাজত এটা নিয়ম আছে তো এতিয়া পুৰণা ঘৰলৈ যাম আপোনালোককো লগতে লৈ গৈ থাকিম আমি দিনটো কেনেকৈনো উদযাপন কৰোঁ দেখাই থাকিম তেন্তে ভিডিঅ'টি চাই থাকিব যত বেদ বাক্য জানিবা কপালে শংকৰে ভাস কৰে মত কৱালুচি অতিকা চাই হনুমন্ত আনন্দ গিৰিৰ টিকা যে স্বামীৰ দুয়ো জিগাখেয়া মত এইখনেই হৈছে 5 নম্বৰ খুৰাৰ ঘৰ তেওঁলোকৰ ঘৰতে ভিতৰতে সকলো কৰা হৈছে এইজন 5 নম্বৰজন খুৰা ৰুমে ৰুমে সকলোবোৰ সোমাই আছে এইপিনে ডাঙৰ বৰমা আৰু খুৰী এইটো হৈছে আমাৰ ভতিজা সোনা দেহাৰ পিছতে কেঁচুৱা হয় এতিয়া মানে দ্বিতীয় জেনেৰেশ্যন আৰু অকণমান নাম আপোনালোকক শুনালোঁ তেনেদৰে পুথি পঢ়িছে সেইকাৰণে আমাক গুগুলোঁ এই সোনাৰ পিছতে দেওৰৰ ল'ৰা হয় গুগুলোঁ সোনা হ'ল মাজুখুৰীহঁতৰ ঘৰ সেয়া ডাঙৰ বৰমা আৰু মাজুখুৰী বহি আছে চাহ খালোঁ বহি এতিয়া ডাঙৰ বৰমাহঁতৰ ঘৰত পুথি পঢ়া হৈ আছে তাৰপিছত আৰু কি হয় দেখাই থাকিম যদি চাই থাকিব আপোনালোকে নিজকে খুব সৌভাগ্যৱান বুলিয়ে ভাবোঁ তেজপুৰত আছোঁ যদিও তেজপুৰতো ইমান সুন্দৰকৈ ইমান ধুনীয়াকৈ মিলা প্ৰীতি থকা পৰিয়াল এটা পাইছোঁ আহাৰ পৰা ধৰি এনেকৈয়ে দেখি আহিছোঁ আমিও তেনেকৰণ কৰিছোঁ লগে ভাগে মিলি পাকঘৰত আটাইবোৰ লাগি ভাগি বেলেগ কোনো মানুহ নাই নিজৰ মানুহখিনিয়ে খাবৰ কাৰণে এনেকৈ ককাৰ কাম বা আইতাৰ কামত আমি সকলোৱে লাগি ভাগি বা যিকোনো কামতে লাগি ভাগি কৰোঁ এয়া সৰু খুৰাই ৰুটি বেলি থকা দেখি তেওঁ পুৰি দিছে তাৰপিছত এইপিনে ভকতে প্ৰসাদৰ কাম কৰি আছে ভকতে প্ৰসাদ দিলে এইপিনে এয়া যিজন খুৰাৰ ঘৰত আছোঁ আমি তেওঁ অকণমান আমাক হহুৱাই আছে কৃষ্ণ ভাও দিছে আৰু
বাকী এইদৰে সকলোৱে লাগি ভাগি খুব ভাল লাগে। আমি প্ৰতিটো অনুষ্ঠান খুব সুন্দৰকৈ পাৰ কৰোঁ। মাঘৰ বিহু হওক, 31st হওক, বিৰাট ভাল লাগে। এই যে ফুলা ফুলা লুচিকেইখন, কেতিয়াবা এনেকৈও বিৰাট ভাল লাগে। আৰু আইতাৰ কাম বা ককাৰ কামত আমাৰ কেতিয়াবা ভাত খুওৱা হয়, কেতিয়াবা লুচি। ভকতৰ কাৰণে জলপান কৰা হয়, যদি ভকত মতা হয় তেতিয়া ভকতৰ কাৰণে জলপান। এয়া খুৰীহঁতে হহুৱাই আছে। খুৰীহঁতে কৈছে ৰাতিপুৱাৰ পৰা কি কি কৰিলোঁ সেয়া আকৌ নেদেখালি। এয়া সৰু খুৰী এজনী ভাজি থকাজনী, তাৰপিছত ইফালেতো সেয়া ৰীতা খুৰী, লুচি ভাজি থকাজনী সৰু খুৰী। দেখিছে, এয়াহে আমাৰ ডাঙৰ শাহু, দেখিছেতো। এতিয়া পাকঘৰত সকলো ব্যস্ত হৈ আছে। লুচি বেলি আছে আৰু ডাঙৰ বৌৱে প্ৰসাদ আনি দিছে সকলোলৈকে, কাৰণ আমি ইয়াতে পাকঘৰতে একেলগে আটাইকেইজনীয়ে আছিলোঁ কাৰণে এই ডাঙৰ বৌৱে প্ৰসাদ আনি দিলে। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে জনাবলৈ নাপাহৰিব, কিয়নো আজিকালি ঘৰখনত ইটো সিটো সৰু সুৰা কাম থাকিলেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন যায়। সেইকাৰণে আজিৰ ভিডিঅ'টি যদি আপোনালোকে চাই ভাল পাইছে তেন্তে এটা লাইক কৰি দিব আৰু ভিডিঅ'টি শেষলৈকে চাই থাকিব। আমি কেইজনী হ'লো জা ছোৱালী, এইপিনে পূজা হেল্ল' কৰা, এইপিনে মুনু, তাৰপিছত আৰু এজনী আছে মাইনা, কেঁচুৱাটোৰ মাক হয়, মই যে দেখাইছিলোঁ আমাৰ গলিমুণ্ডুটোৰ মাক হয়। বৰ্তমান আমি 4জনী, আমাৰ আকৌ আমি 6জনী লগ হ'ম। আমাৰ দেউতাহঁতৰ ককাই ভাই 6জন আছিলে, 6জন ককাই ভাই আৰু নেক্সট জেনেৰেশ্যনৰো 6জনী হ'বগৈ বোৱাৰী আকৌ। এতিয়া আমি 4জনী লগ হ'লোঁ আৰু বাকী কেইজনী আছে। এনেদৰে কাম সকামত আমি খুব আনন্দৰে পাৰ কৰোঁ। ছোৱালী বাৰ মুনিক বহুত মিছ কৰিছোঁ, সিহঁত দুজনী থাকিলেও বহুত ভাল লাগে। ছোৱালী বাই খুব হহুৱাই থাকে চবকে। আমাৰ পেহীৰ কথা কৈছোঁ, আমাৰ পেহী এজনীয়ে। ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব। মই ভাবিছোঁ ভিডিঅ'টি সুন্দৰকৈ আপোনালোকে উপভোগ কৰিছে। পূজাই লুচি পুৰি আছে আৰু মুনুৱে যোগাৰ কৰি দিছে, আৰু বাকীসকলে কি কৰিছে চাওঁ। আৰু এজনী হ'ল আমাৰ মৰমৰ ননদ দেই। 2জনী ননদ আছে, কিন্তু ডাঙৰজনী আজি আহিব নোৱাৰিলে। আৰু মুনিক মিছ কৰিছোঁ দেই মুনি, এইখিনিতে কৈ দিছোঁ। মুনি জান এফালে চাই দিয়া, জান এফালে হাই কৈ দিয়া চবকে। এজনী হ'ল জান, আৰু মুনিক মিছ কৰিছোঁ। আৰু মুনিক মিছ কৰিছোঁ মানে ছোৱালী বাকো মিছ কৰিছোঁ, কিয়নো পেহীও থাকে প্ৰতিটো কামত। এইবাৰ আহিব নোৱাৰিলে, পেহীকো মিছ কৰিছোঁ। সকলোবোৰ আমি যেতিয়া লগ হওঁ বিৰাট ফূৰ্তি হয়, বিৰাট হাঁহিৰে দিনটো পাৰ কৰা যায়। যদিও আইতাৰ শ্ৰাদ্ধ, এনেকৈয়ে আমি উদযাপন কৰিলোঁ। ডাঙৰজনী বৰমাৰ তলতে এইগৰাকী চুমি ববু, ডাঙৰ বৰমাৰ পিছতে এওঁ হয় আমাৰ ববু। এইখনেই হ'ল আমাৰ মাজুখুৰাৰ ঘৰ, আৰু সেইখন ডাঙৰ বৰ্তাৰ ঘৰ। তাৰমানে খোৱা বোৱা ৰন্ধা বঢ়া চব মাজুখুৰাৰ ঘৰত হৈছে, আৰু ডাঙৰ বৰ্তাৰ ঘৰত সেৱা ভাগ পতা হৈছে। আৰু আমাৰ পুৰণা ঘৰৰ সন্মুখে এয়া নামঘৰ, দেখা পাইছেনে? নামঘৰ ভাগ আমি বহুত লাকি হয়, কিয়নো আমি নামঘৰ ভাগ ইমান ওচৰতে পাইছোঁ। এয়া হৈছে আমাৰ নামঘৰ ভাগ, মুখে আছে। বাকী ডাঙৰ বৰমাহঁতৰ ভিতৰত আৰু কোনে কোনে কি কৰি আছে চাওঁ আহে। এইগৰাকীয়ে হ'ল আমাৰ আমৈ, দেউতাহঁতৰ সখী আছিলে। আৰু এইপিনে খুৰীহঁতে, জুৰি খুৰী আৰু ৰীতা খুৰীয়ে, সৰু খুৰী আৰু মাজু খুৰীয়ে দি আছে খাবলৈ ভকতক। জলপান দিছে, জলপানো খাইছে, লুচিও যোনে যেনেদৰে খায় তেনেকৈ দিছে। বৰ্তাই কৈছে আজলিলৈ পঠাই দে, মানে পেহীলৈ। মই যে ভিডিঅ' কৰি আছোঁ, তেওঁ দেখিছে যে, কৈছে আইজনীলৈ পঠাই দেচোন। আচলতে কাম সকামবোৰত পেহী থাকেই যে, সেইকাৰণে তেওঁ ঢেকীয়াজুলিলৈ বিয়া হৈছে। নাথাকিলে বেয়া লাগে। বৰ্তাৰ মনত পৰিছে, কিয়নো আমাক দেখি আছে। মোক বাৰে বাৰে কৈ আছে, মানে ছোৱালীলৈ পঠাই দিবি দেই, তই ৰেকৰ্ড কৰিছ যে, ছোৱালীলৈ পঠাই দিবি। বৰ্তাই সকলোকে বহুত মৰম কৰে। আমাৰ যোনজন ডাঙৰজন বৰ্তা, সকলোৱে মৰম কৰে। আৰু
এয়া দেহা আৰু ছোৱালী সিহঁতৰ হেয়াৰ ষ্টাইল চাওক না মুনু খুৰীয়েকৰ ওচৰত দুইজনী ৰখি থাকিবগৈ হেয়াৰ ষ্টাইল কৰিব আৰু খুৰীয়েকেও সেইমতে দুইজনীকে চুলিকেইডাল লিৰিকি বিদাৰি আৰু ছোৱালী চুলিকেইডাল আগফালে উলিয়াই দে ধুনীয়াকৈ এইয়া দুইজনীয়ে চুলিকণ অকণ অকণ আছে আৰু এইজনেই হ'ল আমাৰ ডাঙৰজন বৰ্তা বৰ্তমান পৰিয়ালৰ গুৰি ধৰোঁতা তেখেতে আমাৰ সকলো কাম চম্ভালে চবকে বহুত মৰম কৰে আমাৰ এইজনেই ডাঙৰ বৰ্তা এইপিনে বুলুক দেহা আৰু ছোৱালী আপোনালোকক মই আমাৰ ফেমিলি সকলোকে আজি দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ সকলো অনুষ্ঠান যিকোনো কামতে আমি এনেকৈ অনুষ্টুপীয়াকৈ ফেমিলিটো ডাঙৰ কাৰণে ধুনীয়াকৈ এটা ডাঙৰ সকামেই হৈ যায় এনেদৰে আমি সকামবোৰ উদযাপন কৰোঁ এয়া আপোনালোকক দেখাবলৈ চেষ্টাই কৰি আছোঁ মই আমাৰ ফেমিলি মানুহখিনি নিশ্চয় আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে বুলুক 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 চাইছে যে কি ৰাম কিনো কোনে জান দাই হেঁচা মাৰি ধৰি আছে কোনে জান দাই ৰাম উঠি আহিব লাগে ৰাম এজনী হ'ল আমাৰ 3 নম্বৰ খুৰী মই সকলোকে দেখাই আছোঁ আটাইকেইজনী বৰমা খুৰী সকলোকে দেখালোৱে খুৰী নমস্কাৰ কওক নমস্কাৰ দেই 3 নম্বৰ খুৰী 3 নম্বৰজনী খুৰী মই সকলোকে দেখাবলৈ চেষ্টা কৰিলোঁ আমি ইয়াত নাথাকে যিহেতু তেওঁ GNRCত কৰে মাক দেখাব নোৱাৰিলোঁ আজিৰ কামটিত মা নাই আৰু আমি আটাইকেইজনীকে দেখালোঁ আপোনালোকে ভিডিঅ'টি কেনে পাইছে জনাবলৈ নাপাহৰিব এইখনেই হ'ল ৰীতা খুৰীৰ ঘৰ এজনী খুৰীৰ ঘৰ মানে মাজু খুৰীৰ ঘৰ সকলো বনোৱা মেলা চব ৰীতা খুৰীয়ে নিজে নিজে কৰে আমি ইমান লাগি দিব লগা নহয় বাৰু বোৱাৰীকেইজনী সকলোবোৰ বনায় খুব ধুনীয়াকৈ বনায় ৰীতা খুৰী বনোৱা চবেই ভাল পায় আৰু একেলগতে লাষ্টত আমি আটাইকেইজনীয়ে খাওঁ তাৰমানে খুৰাহঁতক বা বাকী মানুহবোৰক দি আমি আটাইকেইজনীয়ে বহি একেলগে খাওঁ আজি ভিডিঅ'টি ইমানতে সামৰিলোঁ আপোনালোকে যদি ভিডিঅ'টি ভাল লাগে এটা লাইক কৰি দিব কমেণ্ট কৰিব কমেণ্ট কৰিলে খুব ভাল লাগে আৰু ভিডিঅ'টি কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব চাই থাকিব মনে কৈ দিয়ে কি চাই থাকিব ৰান্ধালী মল্লিকা ফেমিলি বাই বাই এটা দি দিয়ক এতিয়া